নমস্কাৰ বন্ধুসকল, আপোনালোকে চৰকাৰী ই-ৰিক্সা আৰু চৰকাৰী মপেডৰ বাবে অনলাইন আবেদন কৰিছিল নেকি? যদি কৰিছিল, কোনে কোনে নাপাব চৰকাৰী ই-ৰিক্সা আৰু মপেড এতিয়া চাই লওক। যিসকলৰ বয়স 25 বছৰৰ তলত আৰু 50 বছৰৰ ওপৰত আবেদন কৰিছিলে সেইসকলে নাপাব চৰকাৰী ই-ৰিক্সা আৰু চৰকাৰী মপেড। আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, নহ'লে নাপাব এই সুবিধা। আৰু মষ্ট ইম্পৰ্টেণ্ট বিষয়টো হৈছে আবেদনকাৰী কেৱল ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব, তেতিয়াহে এই সুবিধা লাভ কৰিব। আৰু ধৰ্মীয় সংখ্যালঘু যেনে মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, শিখ, জৈন আৰু পাৰ্চী মুছলমানসকলে নাপাব এই সুবিধা। মপেড আৰু ই-ৰিক্সা নিজে চলাব পাৰিব লাগিব আৰু 3 বছৰৰ আগত যদি বিক্ৰী কৰি দিয়ে তেনেহ'লে আইনীভাৱে ব্যৱস্থা ল'ব চৰকাৰে। আৰু বাৰ্ষিক আয় 3 লাখতকৈ কম হ'ব লাগিব আবেদনকাৰী, নহ'লে এই সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে। আপুনি পঞ্চায়তৰ কোনো ৱাৰ্ড সদস্য বা পঞ্চায়ত প্ৰতিনিধিয়ে এই সুবিধা লাভ কৰিব নোৱাৰিব। চৰকাৰী কৰ্মচাৰী থাকিলে এই সুবিধাৰ পৰা বঞ্চিত হ'ব। কোনো ডক্তৰ, অভিযন্তা, উকিল, চাৰ্টাৰ্ড একাউণ্টেণ্ট আদি হ'লে তেনেহ'লে এই সুবিধাৰ পৰা বঞ্চিত হ'ব। ভিডিঅ'খন চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।